হেল্ল' গাইজ, আজি হৈছে আজি কেই 24 তাৰিখ। আজি 24 তাৰিখ। আজি আমি যাম ফুৰিবলৈ স্কুলৰ পৰা এখন মৰাণ হায়াৰ ছেকেণ্ডেৰী স্কুল। কুশালা কিবা এটা কৈ দে ধুনীয়াকৈ। কিবা এটা কম মানে ফুৰিবলৈ যাম, ফূৰ্তি লাগি আছে। ইয়াত ধুনীয়াকৈ যাম। বাছ আহি গ'ল, খালি বস্তু উলিয়াবলৈ চকীদাৰ নাই। চকীদাৰ নাই, বেয়া জমিব গাইজ। আমি আহি গ'লো গোটেইখিনি। কথাটো পিছত মই লগাই দিম এইটো। ভিডিঅ' বনাই কিবা এটা কৈ দে ধুনীয়াকৈ। আমি চবে অনুভৱ ল'ম, চবে অনুভৱ কেনেকুৱা। এইপিনে জিতুল ই মানুহটো গেহেৰকৈ ওলাইছে। এইপিনে ভাই লগ, এইপিনে চোৱা। এইপিনে অসীম, জ্ঞান, সত্যম, এইটো কোন পিণ্টু, ই পলাইছে, খনিন্দ, এইফালে মই এইটো। তাৰ পৰা আৰু দেখাই আছোঁ এইফালে ছোৱালীসকল। হেল্ল' গাইজ, চব ওলাইছে ফূৰ্তি চবৰে। এইপিনে আমাৰ দুটা গাইজ, কুছ বলো এ ভাই, কুছ বলো। থেংক ইউ গাইজ। অনুভৱ গুড। এইপিনে গাড়ী আহি গ'ল, এখন আমাৰ গাড়ী সবিতা দেখাই আছোঁ ভিতৰত। এণ্ট্ৰি কোন কোন আছে? এইপিনে গাইজ লোক আছে। কোন কোন? হাই হেল্ল' কৈ দিয়া। অনুভৱ অনুভৱ মোৰ হেৰি বৰ্তমান বহুত কষ্টদায়ক। কালি ৰাতি দিনটো মই ভাত খোৱা নাই, মই 4-5টাত বহুত কষ্টদায়ক হৈ গ'ল। এতিয়া আমি এতিয়া যাম, ওলাই দিম আৰু। ঠিক আছে গাইজ, চাই থাকিব। গাইজ এতিয়া আমি গৈ আছোঁ বজাৰ অঁ কেৰাহী চেৰাহী নিবলৈ গৈ আছোঁ। গোটেই এতিয়া মোৰ লগৰখিনি আছে ইয়াতে। হেল্ল' গাইজ, আমাৰ ৰাজাদা। ছোৱালীখিনি ফটো মাৰাত ব্যস্ত। তো মানে ধুনীয়াকৈ ব্লগ এটা বনাইছোঁ, আপোনালোকে চাব। আমি যাম এতিয়া ৰয়িং, আমাৰ স্কুলৰ পাকঘৰটো। আমাৰ পাকঘৰত দেখুৱাই দিছোঁ পাক। এতিয়া লাখনি বস্তু কিবা এটা কৈ দিয়া। ফুৰিব যাওঁ গাইজ, ছাবস্ক্ৰাইব কৰিব কৰি আকৌ। এনে দুদিনমান লগৰ ছোৱালী আহি আছে, কেনেকুৱা অনুভৱটো পিকনিক যাবলৈ? এক্সাইটেড। থেংক ইউ। তো গাইজ লগ পাই আছোঁ আপোনালোকক। আমাৰ স্কুলৰ আগৰ ভিউটো ইয়াত বাছখিনি তহঁতি ইয়াত আমি গাইজ আপোনালোক সকলোৱে আমাৰ সীমান্ত শৰ্মাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব হা। মৃদুস্মিতা তো হেল্ল' গাইজ, আমি এতিয়া বৌদ্ধ খাই পালোহি। ঠাইখন তোমাৰ অকণমান মানে কনফিউজ খাই আছোঁ। আমি লগৰখিনি গোটেইখিনি আছোঁ এতিয়া। আমাৰ সুনন্দ দা আছে ইয়াত। আপোনালোকে বস্তু এটা খাম যে চালিয়া বস্তু এটা। এই দেখো বেয়া নাচিছে। তাৰপৰা ঠাইডোখৰ বহুত ধুনীয়া। ইয়াত তেল ডিপুৰা আছে। তাৰ ল'ৰা ছোৱালীখন অকণমান ফুৰো বুলি কৈছে আৰু। গগৈদা আহিছে দেই, গগৈদা সাজি কিবা এটা কৈ দিয়া। হেল্ল' কেনেকুৱা? এই মজা হয়, চবেই ধুনীয়াকৈ কিবা এটা কৈ দিয়া। তো গাইজ আপোনালোকে চাই যাওক। মানে আজি আমাৰ মানে ক্লাছৰ পিনৰ পৰা যোৱা হৈছে, বহুত ধুনীয়া লাগিব পিকনিকটো। যোনে ছাবস্ক্ৰাইব কৰিছে চবে আনছাবস্ক্ৰাইব মাৰি দিয়া। এনেকৈ নক'বা আকৌ ভাই, দেখিছে না এইবোৰে আকৌ হৰৰ যন্ত্ৰ। তাকে হাৰ নামানো মই, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। কমা এক ঢকা দি দিম কৈছে, কিন্তু মই হাৰ নামানো। গাইজ অলপমান জোচ দেখুৱাৰ পিছত চবৰে জোচবোৰ এতিয়া ঠাণ্ডা হৈ গৈছে। দেখুৱাইছোঁ মই, মোক নেদেখুৱাম বাৰু। তো গাইজ এতিয়া আহি আমি পাই গ'লোহি আমাৰ কুশাল দা
পালোহি দেই গাইছ যেন তেন ধুনীয়া কিবা এটা কৈ দিয়া এতিয়া মানে ধুনীয়াকৈ আমি সকলোৱে বনাই মেলি ফূৰ্তি কৰিম কাৰণ এতিয়া আমাৰ 12 একেবাৰে শেষ পৰ্যায় পালেহি আৰু তাকেহে অ'কে নহ'লে ফাইনেল দিম আৰু তাৰপিছত চব ঘৰা ঘৰি মানে অঁ তো হেল্ল' গাইছ এতিয়া আমি এতিয়া আহি পিনি দলঙৰ পৰা পাই গ'লোহি হাৰ নামানো ভিডিঅ' দিয়ে থাকিম মানে দলঙৰ ওপৰত গৈছোঁ অকলে আহি কিছুমান লগৰখিনি আছে পিছে পিছে হাই গাইছ ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ এটা কৰি দিব দেই অঁ দেই লাগিলে